আপুনি যেতিয়া কলেজত পঢ়ি আছিল আপুনি খুব ধুনীয়াকৈ কবিতা লিখিছিল আৰু কবিতা যেতিয়া আপোনাৰ প্ৰকাশ পায় কাকত আলোচনীত তেতিয়া বহুত অচিনাকি পাঠকৰ আপোনালৈ ফোনো আহে মেছেজ আহে আপোনাৰ লেখাটোৰ প্ৰশংসা কৰি মনত পৰিছেনে আপোনাৰ স্কুলত থকা সময়ত আপুনি ইমান ধুনীয়া নাচিছিল যে সেইখিনি সময়তে আপোনাৰ এইম ইন লাইফ আপুনি ঠিক কৰি লৈছিল টু বিকাম আ গুড ডান্সাৰ এটা সময়ত আপুনি ইমান ধুনীয়াকৈ চিলাই কৰিব জানিছিল যে বন্ধুবৰ্গৰ মাজত যেতিয়া আড্ডা হয় আপোনাক কয় ধেমালিৰ চলেৰে তই ক্ৰাফটৰ সৰু বিজনেছ এটা ষ্টাৰ্ট নকৰ কিয় এসময়ত আপুনি ইমান ধুনীয়া তবলা বজাইছিল ইমান ভালকৈ তবলা বজাইছিল আৰু আনৰ লগত আনে যেতিয়া গীত গাই আপুনি তবলা সংগত কৰিছিল তেতিয়া তেওঁলোকৰ গীতৰ লগতে আপোনাৰ তবলা বাদনৰ সকলোৱে প্ৰশংসা কৰিছিল কিন্তু এতিয়া আপোনাৰ সেই তবলাযোৰ আপোনাৰ ঘৰখনৰ এটা চুকত এনেই পৰি থাকে আপোনাৰ আনকি চাবলৈ আহৰি নাই এই যে আপুনি ভাল পোৱা কামটো কৰিবলৈ আপোনাৰ আহৰি নাই আপোনাৰ যে সময় নাই এই কথাটোৱে আনৰ জীৱনত প্ৰভাৱ নেপেলায় এটা হিন্দীত শব্দ আছে যে ফৰ্ক আনৰ জীৱনত একো ফৰ্ক নপৰে এক্সেপ্ট ইউ জীৱনটো জানো বাৰে বাৰে আহে আপুনি নিজৰ কাৰণে অকণমান সময় উলিয়াওকচোন আপুনি কৰি ভাল পোৱা কামটোৰ কাৰণে আপোনাৰ প্ৰতিভা থকা সেই কামটোৰ কাৰণে দিনত অন্তত 10 মিনিটকৈ আপুনি উলিয়াব নোৱাৰেনে এই কথাখিনি যে এই ৰিয়েলাইজেশ্যনখিনি মই মোৰ নিজৰ এক্সপিৰিয়েঞ্চৰ পৰা কৈছোঁ ক্লাছ 4লৈকে মই গান শিকিছিলোঁ গান গাইছিলোঁ আনকি সৰু সৰু যিবোৰ বিহু মঞ্চ আঞ্চলিক বিহু মঞ্চ তাত মই গান গাইছিলোঁ আৰু পাৰফৰ্ম কৰি থকা সময়ত মোৰ ইমান ভাল লাগিছিল তেতিয়া মই ভাবিছিলোঁ যে এইটো মই কিজানি পাছলৈকে জীৱনৰ পাছলৈকে মই পাৰ্চিউ কৰিম কিন্তু পঢ়া শুনাৰ হেঁচাত আৰু গানৰ স্কুলখন আমাৰ ঘৰৰ পৰা অকণমান দূৰত আছিলে আৰু সেইকাৰণে তেতিয়া মই অকলে যাব নোৱাৰোঁ মা দেউতাই মোক লৈ যাব লাগে মা দেউতাৰো দিগদাৰ হয় কেতিয়াবা অফিচৰ কাম থাকে তেনেকুৱা ধৰণৰ বহু কিবা কিবি কথাত আৰু ময়ো পাছলৈ মা দেউতাক দিগদাৰ নিদিওঁ বুলি ভাবিলোঁ এনেকুৱা ধৰণৰ বহুত কিবা কিবি কথাত ৰৈ গ'ল গান গোৱাটো মোৰ সেইখিনিতে আধৰুৱা হৈ ৰ'ল আৰু তাৰ পাছত পৰৱৰ্তী সময়ত মোৰ কেতিয়াবা কোনোবাই যেতিয়া খুব ভালকৈ গান গায় মোৰ খুব আফচোচ লাগে মনটো বেয়া লাগে এনেকৈ ভাবোঁ যে ময়ো কিজানি ভালকৈ গাব পাৰিলোহেঁতেন যদি মই গানৰ জাৰ্নিটো কণ্টিনিউ কৰিলোহেঁতেন আৰু তেনেকুৱা সময়খিনিত আচলতে খুব বেয়া লাগে নিজলৈ খুব বেয়া লাগে সেই সময়খিনিতো গুচি গ'ল আৰুতো ঘূৰি নাহে এনেকুৱা ধৰণৰ কথা মনলৈ আহে কিন্তু মই যে আকৌ এবাৰ আৰম্ভ কৰিব পাৰোঁ এই কথাটো মোৰ কেতিয়াও মনলৈ অহা নাছিল কিন্তু যোৱা 2 মাহ আগত মই হঠাতে এটা সিদ্ধান্ত ল'লোঁ নিজৰ বাবে এটা সিদ্ধান্ত আৰু এটা ইউকুলেলে কিনি আনিলোঁ এই ইউকুলেলেটো আপোনালোকে দেখিছে কিজানি ইয়াতে আছে এইটো মই কিনি আনিলোঁ আৰু এতিয়া মাজে মাজে মোৰ যেতিয়াই মন যায় তেতিয়াই মই ইউকুলেলেটো লৈ গান গাওঁ আৰু মোৰ খুব ভাল লাগে এই যে আফচোচখিনি আনক ভালকৈ গান গোৱা দেখিলে যিখিনি আফচোচ হয় বেয়া লাগে মনটো সেইখিনি এতিয়া নহয় সেইখিনিৰ পৰা মই এতিয়া মুক্ত এই যে মই মুক্ত হ'লোঁ সেই আফচোচখিনিৰ পৰা সেই মন বেয়া লগাখিনিৰ পৰা এইখিনি মোক আনে জোৰ কৰা নাই আনে মোক কেতিয়াও কোৱা নাই সিদ্ধান্তটো তই ল বুলি এইটো মই নিজেই লৈছোঁ নিজৰ কাৰণে লোৱা এটা সিদ্ধান্ত মই কৰি ভাল পোৱা কামটো আকৌ পুনৰ আৰম্ভ কৰিলোঁ এই যে মই নিজৰ কাৰণে এটা সিদ্ধান্ত ল'লোঁ এইটো লোৱাটো খুব জৰুৰী আপোনাৰ কাৰণেও জৰুৰী দিনত অন্তত 10 মিনিটকৈ নিজৰ ভাল পোৱা কামখিনি দিয়কচোন আপোনাৰ দিনটোৰ সময়খিনি ক্ষতি নহয় বৰঞ্চ আপোনাৰ দিনটো ৰিফ্ৰেছ হৈ যাব আপোনাৰ খুব ভাল লাগিব চাবচোন গতিকে আপুনিও আপোনাৰ বাবে এই সিদ্ধান্তটো লৈ পেলাওক আনে আপোনাক জোৰ নকৰে আপুনি নিজেই নিজক পুছ কৰিব লাগিব নিজৰ ভাল পোৱা কামটো কৰিবলৈ আপুনি নিজে আগবাঢ়ি যাব লাগিব আৰম্ভ কৰকচোন এই গীতটি সেইসকলৰ বাবে যিসকলে মোৰ এই ভিডিঅ'টো চাই এবাৰলৈ হ'লেও ভাবিছে যে মই লাইফটোত ছেকেণ্ড চান্স এটা দিওঁচোন মই কৰি ভাল পোৱা কামটো আকৌ আৰম্ভ কৰোঁচোন আপোনাৰ কিমান বয়স হৈছে আপুনি কোনটো ষ্টেজত আছে ক'ত আছে ডাজন্ট মেটাৰ আৰম্ভ কৰি দিয়ক আৰু মোৰ ফালৰ পৰা মোৰ তৰফৰ পৰা আপোনালোকলৈ আগতীয়াকৈ শুভকামনা एक दिन आप यूं हमको मिल जाएंगे फूल ही फूल राहों में खिल जाएंगे मैंने सोचा न था एक दिन जिंदगी इतनी होगी हंसी जो मैं गा
एक दिन इस